पुष्पा पुष्पराज मैं झुकेगा नहीं साला आयो ডিঙিটো ভাগিলে নেকি দাদা এইভাবে কম বেছিকৈ অভাৰ এক্টিং নকৰিবলৈ পাইছা মজা সো নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ৰোষ্টাৰ বছ तो कैसे आप সো এইখিনিতে তোমালোকক এটা কথা কৈ দিওঁ যে এই ভিডিঅ'টো কেৱল মনোৰঞ্জন আৰু ধেমালিৰ বাবে বনোৱা হৈছে কোনো যাতে চিৰিয়াছলি বুলি ভাবি নিজৰ গাত পাতি নলয় আৰু যোনে যোনে ৰোজ ভিডিঅ' বুজি নোপোৱা তেওঁলোকক কৈছোঁ তোমালোকে ভিডিঅ' চাব নালাগে কাটি দিয়া থেংক ইউ পুষ্পা নাম শুনি ফুল বুলি ভাবিছা নেকি কেলা জুই হয় জুই দাদা তুমি যদি জুইয়ে হয় ভাতটো পাতিয়ে দিওঁ মাহ মই শৰণত কোনোবা মাংস অকণ কিনি লৈ আনোগৈ দুয়োটাই বনাই খাম ইয়া বনাই ইয়া पुष्पा पुष्पराज বাল পানী লাগছে বন্ধুসকল এতিয়া আমাৰ অসমত বৰ্তমান পুষ্পা চিনেমাখনৰ ট্ৰেণ্ডিং ভিডিঅ' চলি আছে কোনোবাই হয়তো নিজৰ মাকৰ মেখেলা চাদৰ পিন্ধি ভৰি চুচৰাইছে আৰু কোনোবাই হয়তো নিজৰ বাপেকৰ লুঙি পিন্ধি ভৰি চুচৰাই ভিডিঅ' বনাই আছে আৰু এইবোৰ কৰি আমাৰ ইনষ্টাগ্ৰামটো একদম গনি বাৰী কৰি পেলাইছে झलक शर्फी श्रीवल्ली नामदक দুদিনমানৰ পাছত চাগে ইনষ্টাগ্ৰাম এপছটো বেন কৰিবলগীয়া হ'ব হেতৰ উৎপাত দেখি तेरी झलक शर्फी श्रीवल्ली অ ভাই কি হ'ল তোৰ চুৰ কৰিব যাওঁতে কোনোবাই জেউৰা খুটিয়াই কোবাই ভৰি ভাঙিলে নেকি तेरी झलक शर्फी আৰু এইখনটো বাপেৰৰ লুঙিখন নহয় জানো ইয়াৰ বাপেকে হেনো মাকক এখন ধুবলৈ দিছিল কিন্তু ই বেটাই মনে মনে আনি বাপেকৰ লুঙিখন একদম পিন্ধি পুষ্পৰাজ হৈ আছে এই तेरी झलक शर्फी बंद कर तेरी झलक शर्फी श्रीवल्ली তইতো পুৰা মজা এক্টিং কৰিছ কিন্তু তোকচোন একদম পুৰা পচা অৰ্জুনটোৰ নিচিনাহে লাগিছে ভিডিঅ'টো তইতো নিজে ৰেকৰ্ডিং কৰিছ ন আপলোড কৰাৰ আগত এবাৰ ভিডিঅ'টো নাচাইলে বাৰু তোক কেনে লাগিব কিয় কৰ এনেকুৱা নকৰিবি বেয়া দেখি तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी तेरी झलक शर्फी श्रीवल्ली बातें करे दो অ এইজনচোন আমাৰ ভূষণদা শেষত মানে তুমিও পুষ্পাৰাজে হলাগে আৰু ন श्रीवल्ली नैना मदक बर्फी ভূষণদা বেয়া নাপাব চৰি এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনাইছোঁ মই আপোনাৰ বহুত ডাঙৰ ফ্ৰেণ্ড হয় এইটো আপুনি চিৰিয়াছলি বুলি ভাবি নল'ব এইটো ৰোষ্ট হয় ৰোষ্ট মানে বুজি পায়ে ধেমালি হিচাপে বনাইছোঁ ত' বেয়া নাপাব झलक शर्फी श्रीवल्ली बातें करे दो কি হ'ল ভূষণদা কোলা চশমা পিন্ধি একো দেখাই নাই নেকি तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी ডিম্পুদা তুমিও মানে পুষ্পাৰাজ হৈহে এৰিলা तेरी झलक शर्फी ডিম্পুদা তুমিও বেয়া নাপাবা চৰি মই তোমাৰ বহুত ডাঙৰ ফ্ৰেণ্ড হয় এই ভিডিঅ'টো কেৱল অকল মনোৰঞ্জনৰে বনাইছোঁ চ' বেয়া নাপাবা नैना मदक बर्फी কি হ'ল ডিম্পুদা কুকুৰে কামুৰিলে নেকি দিলভৰ দিলভৰ এদিকে গম পাইছোঁ চিন্তাল হেৰালে কিন্তু প্ৰথমতে তোৰ নিজৰ চিন্তাল ঠিক কৰি ল নহ'লে তোৰ AK-47টো ওলাই যাব পাৰে দাদা তাৰ নাইহে আকৌ কালু তই কেনেকৈ গম পালি তাৰ যে নাই দাদা তাৰ যদি থাকিলে হয় সি শাৰী পিন্ধি মোজেৰা কৰি নাথাকিলেহেঁতেন আই শুনজনী ইনষ্টাগ্ৰামৰ ৰিলছত যদি ভৰিটো চুচোৱাতকৈ ঘৰৰ পাছফালৰ মজিয়াখন অলপ ভৰিটো চুচোৱালেহেঁতেন অন্ততঃ তই দুটামান লাইক নাপালেও মাৰৰ কঁকালৰ বিষটোৱে কমিলেহেঁতেন এইবোৰ যদি আমাৰ অল্লু অৰ্জুনে দেখে নহয় সি জীৱনত কেতিয়াও চিনেমা নবনায় আৰু ঐ
এচোন আমাৰ মহিম ককা চাওঁ চাওঁ লাষ্টটো আকৌ এবাৰ চাওঁ तू दिने निखाई तेरिम तू সহজতে নেৰিম তই জিনিয়ে যা পিনিয়ে যাই নেৰুঞ্জি ককা যিটো বয়সত আপুনি নিজৰ ল'ৰাৰ নাতি ধৰিব লাগিছিল সেইটো বয়সত আপুনি মুজৰামি কৰি আছে এইবোৰ কৰি নিজৰ দাঁতৰ আগবাঢ়ি হৰাই নেপেলাব নহ'লে মুজৰামিও কৰিব নোৱাৰিব আপুনি আগলৈ সো আজিলৈ ইমানে আছিল তোমালোকে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালা লাইক এটা কৰি দিবা আৰু যিমান পাৰা সিমান বন্ধুবৰ্গৰ মাজত অলপ শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকৰ কোনোবাই মোৰ চেনেলটো নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি যাবলৈ একদমেই নাপাহৰিবা আৰু যদি তোমালোকক সোনকালে ৰোষ্টিং ভিডিঅ' লাগে তলত কমেণ্ট এটা কৰি মোক জনাবা তোমালোকৰ কাৰণে পূৰা সোনকালে ৰোষ্টিং ভিডিঅ' দিবলৈ ট্ৰাই কৰিম সো আজিলৈ ইমানতে মাগিলোঁ বিদায় পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ সকলোকে বাই হাঁহি থাকা সুখত থাকা বাই বাই क्या कहेंगे भाड़ में जाए